অমানিশা ৰাতি পাৰ কৰা জোনাকবিহীন পূৰ্ণিমাৰ জোনটোৰ ছাঁ যেন তোমাৰ গাত পৰি বিলাসিতাৰ হুমুনিয়া কাঢ়িছে। পিচিঅ'টোৰ কাষত গৈ ফোন কৰোঁ নকৰোঁকৈ টেলিফোনৰ স্পীকাৰটো হাতত তুলি লৈছোঁ। ডায়েল কৰিছোঁ। হেল্ল' মাইক টেষ্টিং 1 2 3 চেক। কোৱা। এতিয়ালৈ খোৱা নাই? নাই, ভাত খাই উঠিছোঁ মাত্ৰ। তুমি কি কৰিছা? আছো মুকলি আকাশখনৰ ফালে চাই, প্ৰেমৰ অজুহাত দেখাই। আৰু যোৱা নিশা এটি সপোন দেখিছিলোঁ, ৰঙা স্পন্দন দেখুৱাই অমানিশা ৰাতি, ধুনীয়া পৰিসীতা তোমাৰ চাৱনিটো। আগতকৈ তুমি সলনি হৈছা, শব্দবোৰৰ ভাৱনা বুজি নোপোৱা ভোকাটোৰ প্ৰেমিক হৈ পৰিছো। আচ্ছা, মোক অলপ কথা কোৱা। বিষাদ মানে কি বাৰু? দুখ, সপোন, তুমি, দিঠক, ভগা হৃদয়ৰ কান্দ, প্ৰেম, অবিশ্বাসী ভোকাটোৰ আলিংগন, সপোনৰ সিটোবাৰত থকা স্পন্দনৰ হেতালি। মোৰ শূন্যৰ চহৰত থকা বিজ্ঞাপনৰ খ্ৰীষ্টাব্দ, য'ত তুমি উমলি থাকা, য'ত হাজাৰটা ব্যৰ্থতাই তোমাক কৰিব নোৱাৰে বিজ্ঞাপনৰ তুলনা। হ'ব দিয়া, ৰাতি বহুত হ'ল। ৰ'বাচোন, ৰ'বা যা। হেল্ল'